আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেসিছত বাকি সকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কস পোৱা ফোৰ্থ গ্ৰেড ডট 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কস পাইছিলে আৰু এতিয়া জয়নিঙৰ পিছত যেহেতু বহুত পোষ্ট কিছু পোষ্ট খালি ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কস পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেটা খালি পোষ্ট আছে গতে এই পোষ্টত তেওঁলোকে চাকৰি পাব তাৰ মানেটো হল যে সেই সময়ত তেওঁলোকে ইকুৱেল মাৰ্কস পাইছিলে কাট অফ ইকুৱেল আছিলে কিন্তু ইকুৱেল থাকিলে নিয়মটো হল যে সিনিয়ৰিটিৰ বেসিছত পাব তেওঁৰ সিনিয়ৰ জুন হয় ডেট অফ বাৰ্থত জুন সিনিয়ৰ হ'ব তেওঁলোকে সেই হিচাপত গৈছিলে কিন্তু যেহেতু বহুতে কিছু সংখ্যকে জয়েন নকৰিলে আৰু ইকুৱেল কাট অফ মাৰ্কস থাকিলে এখন কোনো ওয়েটিং লিষ্ট নহয় এইখন হল সেম এক্সামৰ সেম ইকুৱেল মাৰ্কস কাট অফ মাৰ্কস হ'ব পাইছে মানে ইকুৱেল কাট অফ মাৰ্কসত তেওঁলোকে পাইছিলে কিন্তু ৰুলে যেহেতু কৈছিলে যে পোষ্ট নাথাকিলে তেওঁলোকে সিনিয়ৰিটি বেসিছত যাব এতিয়া যেহেতু পোষ্ট আছে কাৰণ কিছু মানে দুটা পোষ্টত পাইছিলে কোনোবা বেলেগত চাকৰিত কোনোবা জয়েন নকৰিলে গতে পোষ্ট আমাৰ খালি আছে গতে ইকুৱেল কাট অফ মাৰ্কস পোৱা থাৰ্ড গ্ৰেডৰ 198 গৰাকী আৰু ফোৰ্থ গ্ৰেডত 637 গৰাকী লোকে ইকুৱেল কাট অফ মাৰ্কস পাইছিলে তেওঁলোকে এতিয়া সেই চাকৰিটো সেই ভেকেন্ট পোষ্টত তেওঁলোকে চাকৰিটো পাব গতিকে